নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৌশিক বল আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান আছোঁ মই ধেমাজি ভঁৰাল চুকত। আজি ইয়াত আমি এটা সৰু সুৰা খানা এটা খাব লৈছোঁ। চ' আপোনালোকক দেখাম বুলি ভাবিছোঁ। মানুহ ভিতৰত খানা বনাই আছে, দেখাম কি কি বনাই আছে ব্লগ আপোনালোকক অলপ দেখাওঁ। এয়া আমাৰ চব্জি কাটি আছে মহিলা সমিতিয়ে, পূৰা ধুনীয়াকৈ চব্জিৰ আয়োজন, খানা যোজা আয়োজন। একচুৱেলি এইটো খানা আমি বিহুতে খাব লাগিছিলে, বিহুত খোৱা নহ'ল। বিহু মৰা খানা কৰোণা ক'ভিডৰ কাৰণে, ক'ভিডৰ যোনটো প্ৰটোকল মানিবৰ কাৰণে আমি খানাটো খোৱা নহ'ল, পচন্দ কৰি দিয়া হ'ল। ত' এতিয়া খাইছোঁ। এইফালে লাগি আছে আমাৰ বৌহঁতে, পানী তুলি মই দেখাম বৌহঁতক পানী তুলি আছে ইয়াত চাউল ধুবলৈ। ইয়াত আমাৰ ডিম্বি বৌ, সৌৰভী বৌ আৰু ৰশ্মি বৌ লাগি আছে এয়া। বাকী ইফালে মই যাম কেৰাহী ওচৰলৈ, চৌকাৰ ওচৰলৈ যাম। ওচৰলৈ ইয়াত মাছ এয়া ফ্ৰাই কৰিবলৈ সাজু হৈ আছে, মাছ পিচ কৰি থৈ দিয়া আছে। হালধি সানা নাই, হালধি আনিব লাগিব অলপ দেৰিকৈ। এইফালে কেৰাহীত চৌকাত আপোনাৰ দালি পাতি থৈ দিয়া আছে, মই দেখাম দালিখিনি। এয়া দালি পাতি থৈ দিয়া হৈছে, দালি হোৱাৰ পিছত মাছ ফ্ৰাই কৰা হ'ব। মাংসখিনি ক'লৈ গ'ল, মাংসখিনি দেখাই আছে আপোনালোকক। এইখিনি মাংসখিনি দেখা, এইটো লোকেল হয়, লোকেল মুৰ্গী মাংস। মাছ হালধি কৰি দিয়া হ'ল। মই ভিডিঅ'টো অলপ স্কিপ কৰিছোঁ যাতে আপোনালোকৰ দেৰি নহয়, ভিডিঅ'টো দীঘল নহয়, আপোনালোকে আমনি নাপায়। এয়া মাছ ফ্ৰাই কৰি থকা হৈছে আমাৰ। এয়া মাছ, ইয়াত মাছ বনি আছে। ৰাইজ ফটো মাৰি আছে ইয়াত। আমাৰ ৰান্ধনি যিটো আছে চাই দিয়ক। এয়া আমাৰ স্পেচিয়েল ৰান্ধনি, আমাৰ গ্ৰুপৰ স্পেচিয়েল পাৰ্মানেণ্ট ৰান্ধনি দেই এজন। যেতিয়া খানা খোৱা হয় তেতিয়া আমাৰ স্পেচিয়েল একদম পাৰ্মানেণ্ট ৰান্ধনি, আৰু বেলেগ ৰান্ধনি আমাৰ কাৰিকৰ নালাগে। এতিয়া মাংস চব্জি কাটি থৈ আছে। এই মাংস, এই লোকেল কুকুৰা মুৰ্গী মাংস। এইবিলাক মহিলাগণ চব ফূৰ্তি কৰি আছে। এইটো খানা বিহুতে খাবলগীয়া হৈছিলে, কিন্তু বিহুত নাখালে, এতিয়া খাইছে। ত' এয়া এইটো মেল কম্পাউণ্ড, এইফালে ফিমেল কম্পাউণ্ড এক্সট্ৰা হৈ আছে। আৰু দেখা দেখিম আমাৰ চিল্লাৰ পাৰ্টিখিনি কৈছে, আমাৰ চিল্লাৰ পাৰ্টিখিনি খানা হ'লে চিল্লাৰ পাৰ্টি লাগিব, চিল্লাৰ পাৰ্টিখিনি কৈছে। মই দেখাম আপোনালোকক। আমাৰ চিল্লাৰ পাৰ্টিখিনি আছে এইফালে। এয়া আমাৰ পূৰা চিল্লাৰ পাৰ্টি, ইয়াত চিল্লাৰ পাৰ্টিখিনি ৰখি আছে। এইয়া পূৰা চিল্লাৰ পাৰ্টি খেলি আছে, বাঁহকাঠি তলত বনাই আছে। এইবিলাক পৰিৱেশটো চাওক। আমি ইয়াত ভাল চুকত খাই আছোঁ। আলু আচাৰ আছে, পাতি দিম আৰু কাটিম দেই। আৰু আছে ইয়াত এটা পাতি দিম বনি আছে। জেগাটো প্ৰায় ভঁৰালচুকৰ, আপোনাৰ ধেমাজি ভঁৰালচুকৰ টাউনৰ পৰা বেছি দূৰ নহয়। এয়া বাবু মোৰ লগত আছে। বাবু হাই কৰি দিয়া, বাবু হাই কৰি দিয়া, বাবু হাই কৰি দিয়া। এইফালে এইয়া চিল্লাৰ পাৰ্টি, এইয়া এইজনী আৰোহী হাই কৰি দিয়া, এই ধুনীয়া ছোৱালীজনী এজনী আমি এতিয়া আকৌ তললৈ যাম। তলত খানা বনি আছে, খানা ভাল লাগে খানাবিলাক খাই। কলিখিনি দেখালোঁ, তললৈ আহিছোঁ মই আকৌ। খানা হ'বগৈ আৰু কিমান টাইম লাগিব ঠিক নাই। তেতিয়া কিমান টাইম লাগিব, আজি আইটেম কি কি আছে কৈ দিয়ক। লাগিব ভাতত লাগিব 20 মিনিট, মাংসত লাগিব প্ৰায় আধা ঘণ্টা। আইটেম আৰু কি হ'ব আজি? চিকেন হ'ব, চিকেন মাছ হ'ব, মাছ চিকেন ভাল লাগিব খানাটো খাই। চালাড হ'ব, এখন নিৰামিষ ভাজি হ'ব। ঠিক আছে, এতিয়া বনাই থাকিব। বনোৱাৰ পিছত আমি যেতিয়া খাব হ'ম তেতিয়া আকৌ এবাৰ বনাম ভিডিঅ' মই, তেতিয়া দেখাম আপোনালোকক। ত' চাই থাকক ভিডিঅ'টো, একেলগে চাব। আমাৰ ভাত হৈ গ'ল, তিনিওটা এতিয়া কেৰাহীৰ পৰা টুকি আছে। চ' ময়ো অকণমান কাম কৰি দিছোঁ, এনেই বহি থকাতকৈ লাগি দিছোঁ খানাত। চবে লগে ভাগে কৰিব লাগিব খানাৰ কাম, তেতিয়া খানাটো খাই ভাল লাগে। আগতে প্ৰায় আমি খাই আছিলোঁ খানা, তেনেকৈ খাই থাকোঁ। এতিয়া 1.5 বছৰমান হ'ল খোৱা নাই, আৰু মানুহবিলাক লগ হ'বলৈও সময় নোপোৱা হ'লোঁ কৰোণা মহামাৰীৰ পৰা। চ' বহুত দিনৰ মূৰত আজি খানা খাব লৈছোঁ।
আমাৰ ভাতটো হৈ গৈছে, ভাতটো হোৱাৰ পিছত এতিয়া আমি মাংস তিনিটাই মাংস বনাব। তিনিটা মাংসটো বহুত ভাল বনায়, যেতিয়াও বনায় বৰ আল্টিমেট বনাই যায় মাংস, খাই ভাল লাগে তিনিটা বনোৱা মাংস। এতিয়া তিনিটা মাংস বনাব, অলপ চাওঁ মাংসখিনি কেনেকৈ বনাইছে। এতিয়া মাংসত চব্জি এই মছলা দি আছে, পিঁয়াজ ভাজি আছে। এতিয়া তেতিয়া কি দিব এতিয়া? মাংস দিছে আমাৰ একদম স্পেচিয়েল কাৰিকৰ। মাংস প্ৰায় হৈ গৈছে আমাৰ। আৰু কি বনাব আছে তিনিটা? আৰু ভেজ হৈ যাব, ভেজ এটা বনিব। ভেজ বনি আছে ন? ইয়াত মাংসটো বনি পায় মোটামুটি 80% হৈ গৈছে, 70% হৈ গৈছে। অলপ পিছত আমি খাম ধুনীয়াকৈ বহি চবে একেলগে। মজা, কালাৰ ধুনীয়া হৈ যায় মাংস। এতিয়া খাইটো ভাল লাগিব। তিনিটা বনোৱা মাংসটো সদায় ভাল লাগে খাই, আৰু বিশেষকৈ তিনিটা হাঁহ মাংস স্পেচিয়েলি জনাজাত হাঁহ মাংস। আজি চিকেন হ'ল বাৰু, বিশেষকৈ তিনিটা একদম হাঁহ মাংস বনোৱা স্পেচিয়েলিষ্ট বুলি জনা যায়। আমাৰ ৰক্তধাৰা স্পেচিয়েলিষ্ট, একেবাৰে পাৰ্মানেণ্ট কাৰিকৰ, চেফ, কাৰিকৰ নহয় চেফ। বাকী মানুহবোৰ চব নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। মানে এইখিনি আছে আপোনালোকক দেখাম দেই। খানা খাব মাইকী মানুহবিলাকক দেখাম দেই। মই খানা খাব আহিও মাইকী মানুহ কাপোৰৰ কাৰণে কিমান বলিয়া দেখাম আপোনালোকক। খানা খাব আহিলে কিন্তু আৰু কাপোৰ ওলালে যেতিয়া কাপোৰৰ কাৰণে কিমান বলিয়া মাইকী মানুহখিনি চাব দেই। এই চাওক, তাত আছে আমাৰ মাইকী মানুহ পূৰা কাপোৰ মেলা বহি আছে ইয়াত। তাত কাপোৰ, তাৰপিছত আমাৰ পুৰুষবিলাক গ'ল চাই আছোঁ। চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে চবে। দেউতা চব নিজৰ নিজৰ কামত ব্যস্ত, চব নিজৰ নিজৰ কামত ব্যস্ত চবে। ঠিকে আছে। কষ্ট কৰিছে দেউতা, যথেষ্ট কষ্ট কৰিছে। এতিয়া জলদস্যু নাটকখন হ'বনে নহয় দেউতা? জলদস্যু নাটকখন একচুৱেলি আজি মহিলা সমিতিৰ মাজত আছোঁতো। মহিলা সমিতিয়ে এতিয়াতো বিশেষ ধৰণে এইটো পাৰ্মিশ্যনটো নিদিয়ে। আমি চৰকাৰসকলে গৈ কিবা এটা কৰিব পাৰোঁ। জলদস্যু নাটকখন কৰিব লাগিব। খানা বুলি ক'লে জলদস্যু নাটক যদি নহয় কি হ'ব ন? নাই, এইটোতো আমাৰ ওপৰত হৈ যাব। সেইটোৱে জলদস্যু নাটকখন হ'ব লাগিব। মই আপোনালোকক দেখাম জলদস্যু নাটকখন কি নাটক আমি দেখাম। আমাৰ পাঠ কৰিব কোন কোন এক্টৰ, কোন জলদস্যু নাটকখন আমি কৰিম আৰু দেৰি আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখন আমাৰ জলদস্যু নাটক আৰম্ভ হৈ গ'ল। চব নিজৰ নিজৰ অভিনয় কৰি আছে। জলদস্যু নাটকখনৰ চবেই নিজৰ নিজৰ পাঠ অভিনয় কৰি আছে। দেখাই আছে ইয়াত আমাৰ নাটকখন জলদস্যু নাটক। এইটো আৰু এটা আছে খাবলৈ। মই আপোনালোকক চাৰিওকাষৰ দৃশ্য দেখাম, প্ৰাকৃতিক দৃশ্য দেখাম। সেয়া পৰিৱেশ কি ধুনীয়া, সেউজীয়া মাজত চাৰিওফালে পথাৰ, সেয়া পাহাৰ, গছ গছনি। তলত সৰু ল'ৰা ছোৱালীখিনি খাব দিছে। মই এতিয়া সৰু ল'ৰা ছোৱালীৰ ওচৰলৈ যাম। ছোৱালীখিনি খাব দিয়া হৈছে। সৰু ল'ৰা ছোৱালী খোৱাৰ পিছত আমি ডাঙৰখিনি খাম। বিলনীয়া বিলাই আছে, সৰু ল'ৰা ছোৱালীক খুৱাই লওঁ। প্ৰথমতে সৰু ল'ৰা ছোৱালীক খাই লওঁ, তাৰপিছত আমি ডাঙৰখিনি খাম।
পূৰা ফূৰ্তি সৰু ল'ৰা ছোৱালীবিলাকৰ ধুনীয়া ভাত বনাই আছে। এয়া খানা খাব হৈ গৈছে আমাৰ, পূৰা ৰাইজ বহিছে খাবলৈ। এয়া বিলনীয়া বিৰাই আছে, মাছ বিৰাই আছে। এফালে এটা আছে, এফালে এটা আছে চিট, এফালে এটা আছে। খানা খাওঁ আমি এতিয়া। তিনিটা খাব পাইছে নাই? তিনিটা পাইছে নাই? খানা পাইছে নাই? খাই লওঁ খাই লওঁ। মাংস আহি আছে। খাই লওঁ ভাতটো। ভাত খাই হৈ গ'ল, এতিয়া কিছুমানে খাই আছে, দেখা পাইছোঁ বঢ়িয়া লাগিলে খাই খানাটো। দুইটা খাই আছে, খাই আছোঁ। কিমান লাগিলে খাই? খাই একো নাই। ভাত কিমান ল'লে? ভাত মই তোমাৰ দুবাৰ আৰু লাষ্টত ল'লোঁ কিমান ল'লোঁ? তিনিবাৰ ল'লোঁ। মাংস কেইবাটি? মাংস দুবাটি ল'লোঁ, তাৰপৰা এবাটি দি থৈ গ'ল নহয় ইমানখিনি। এয়া মাংস আছে, একদম খাব নোৱাৰাকৈ মাংস। খাম কিন্তু অঁ খাব বুলি কৈছে খাই মাংসটো খাই ভাল লাগিলে দেই। এয়া কাৰিকৰ এজন। নেমু দুপিচ ল'লোঁ। তো আমাৰ খানা পাই খাই শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।